বেশি বস্তু দিছে মাছ চিলি চিকেন। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু দিবেটিছ ব্লগ। চ' আমাৰ ঘৰত আজি ডিম্পুদা আহি আছে। চ' ডিম্পুদাক আনিবলৈ গৈ আছোঁ আমি। মানে ফোন কৰিছিল ওচৰতে আছে বোলে, বলকচোন আমি লৈ আহোঁ ডিম্পুদাক। আপোনালোকক দেখাই থাকিম গোটেইখিনি। মানে ডিম্পুদাই ডুবাইত যাব গ'লেতো গম পায়ে ন। চ' তাৰ কাৰণে আমাৰ ঘৰত সোমাই কিনে যাব। দাদা এয়াৰপৰ্টত ফ্লাইট আছে 8টা বজাত। বলক আপোনালোকে চাই থাকক। ডিম্পুদা আহিব আজি, কি কৰে গোটেইখিনি আপোনালোকক দেখাম। বহুত বছৰৰ মানে এটা সপোন পূৰণ হ'ব আৰু মানে ডিম্পুদা আজি আমাৰ ঘৰত আহিব। বহুত দিনৰ সপোন এটা আছিল লগ কৰিবৰ কাৰণে ডিম্পুদাক। চ' আজি ফাইনেলি লগ পাম আৰু চ' ভাল লাগিব। মানে অলপ টাইম নহয়, বহুত সময় লগ পাম আৰু মানে ভাল লাগিব আৰু মানে বহুত বছৰ মানে ভাবি আছিলোঁ কেতিয়া লগ পাম ডিম্পুদাক। মানে এনেই মেছেজ কৰিছিলোঁ, কথা পাতিছিলোঁ ফোনত, কিন্তু লগ পোৱা নাছিলোঁ। চ' আজি লগ পাম আৰু ভাল লাগিব মানে। আগেদি আহিব আমাৰ সকলোৰে চিনাকি ডিম্পুদা। চ' ডিম্পুদাৰ কাৰণে ৰৈ আছোঁ আৰু মানে আহি আছে বোলে, জালুকবাৰী পাইছে, এইভাগেদিও আহিব। এখন আজাৰা পুলিচ ষ্টেচন, তাৰে ওচৰত আমি ৰৈ আছোঁ ডিম্পুদাৰ কাৰণে। এইখন আজাৰা পুলিচ ষ্টেচন আৰু এইটো নেশ্যনেল হাইৱে। চব ফ্ৰেণ্ডছ, ডিম্পুদা আহি পালে এই ৰাস্তাটো পাৰ হৈ আছে। এই আহি পালে আমাৰ ডিম্পুদা, সকলোৰে চিনাকি। কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া। ফাইনেলি বেটিং পত্ৰ লৈ পিছফালে ডুবাই যাবলৈ আৰু এয়া লগ পালোঁ ডিম্পুটি, বহুত বহুত ভাল লাগিল। চাওক আপোনালোকে, এইটো পিছফালেদি আহি আছে মোৰ পিছে লাহে লাহে। এইটো ডিম্পুদা আহি আছে আমাৰ পিছেদি। ভাল লাগিব আজি, বঢ়িয়া লগ পালোঁ ফাইনেলি ডিম্পুদাক। অঁ পাৰি, এনেকৈ ৰাস্তা আছে। ডিম্পুদা পূৰা জোচত আছে একদম, ডুবাইত যাব আজি পূৰা জোচত আহি আছে একদম। চাওকচোন, পূৰা ফালি চিৰি আহি আছে একদম ডিম্পুদাই, পূৰা ফালি চিৰি আহি আছে একদম আজি। ফাইনেলি আমাৰ ঘৰ আহি পালে আৰু পূৰা জোচত আছে একদম, ডুবাই যাব অকলে অকলে। দাদা কৈ দিয়া ফিলিংছটো কেনেকুৱা? ফিলিংছ মজা একদম, অকলে 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 যাব ডুবাই। ইমান দিনৰ পৰা ৰখি ৰখি আজি হ'ল দিয়া, ফাইনেলি দাদাই যাব ডুবাইত অকলে। কালাৰ আমাৰ ঘৰত পানী খাই আছে। অঁ আপোনালোকে জানে আমাৰ ঘৰত আজি কোন আহিছে। চ' তাৰ কাৰণে বনাইছোঁ এই চিলি চিকেন, এইটো বেঙেনা ভাজি, মাছ ভাজা, আৰু ইয়াতে আছে দালি আৰু পাপৰ ফ্ৰাই হৈ আছে। চ' দাদাক এতিয়া ভাত খাব দিম আৰু। চ' দাদাৰ কাৰণে এতিয়া ভাত ৰেডি হ'ল। দাদা এতিয়া ভাত খাব আৰু অলপ ৰেষ্ট লৈ কেনে যাব ডুবাইত। ডুবাইত ডুবাইত যাব, ডুবাইত। এই ইয়াতে বহ, ইয়াতে বহ। ডুবাইত যাব, ৰেষ্ট লৈ কেনে ডুবাইত যাব। ডুবাই বহুত দূৰ। ডুবাই প্ৰথমতে নিউ দিল্লী, তাৰপাছত তাত ৰখি ৰখি ৰাতিপুৱা আহি ডুবাই। যদি চব ঠিকে থাকে থাকেই, যদি আৰু কিবা যদি গোলমাল হৈ যায় ফিৰি আহিব আৰু। দাদা কেনেকুৱা লাগিল খাই? বহুত ভাল লাগিল, বহুত বেছি বস্তু দিছে, মাছ চিলি চিকেন, মাংস। তো যিমান পাৰে খালোঁ আৰু নোৱাৰোঁ আৰু। একো নাই। দাদাই ডকুমেণ্টছ চেক কৰি আছে। দেখাই দিয়া তোমাৰ ডকুমেণ্টছ। এইখন হৈছে ভিছা, ডুবাই যোৱাৰ কাৰণে টুৰিষ্ট ভিছা। যিখন ভিছা ডিচেম্বৰৰ 18 তাৰিখলৈকে ভেলিড হয়, মানে ডিচেম্বৰৰ 18 তাৰিখৰ ভিতৰত সোমাব পাৰোঁ। এখন গ'ল। এইখন হৈছে কৰোণা টেষ্ট। মোৰ দেহত কোনো কৰোণা নাই। নেগেটিভ নে কি দেখিছেনে চবে? এই চব নেগেটিভ লিখা আছে, টেনশ্যন ল'ব নালাগে। তাৰপিছত আৰু কি, আৰু এইটো হৈছে প্লেইনত টিকেট। আৰু মেইন বস্তু যাবৰ কাৰণে লাগে সেইটো হৈছে পাছপোৰ্ট। নহয়, আৰু কাৰ্ড আছে, কাৰ্ড লাগে। কাৰ্ড এখন কাৰ্ড পইচা উলিয়াব পাৰি বাহিৰত, ফটেক্স কাৰ্ড।
আৰু কি আছে আৰু নাই ফুড পাছৱৰ্ডখন দেখাই দিয়া পাছপোৰ্ট এই চাওক মোৰ পাছৱৰ্ডখন নাম আছে এই চাওক ডিম্পুদাৰ গোপ্ৰটো মোৰ হাতত অন কৰি দিয়ক অন কৰি দিয়ক এই চুই দিয়ক এই চাওক এইটো কেমেৰাটো এইটো দাদা ভিডিঅ' এটা আহিল প্ৰাঞ্জিত চ' দাদাক কিবা লৈ গ'ল চেক কৰি আছে ত' ডিম্পুদাৰ ডকুমেণ্ট চেক কৰি আছে ডিম্পুদা এতিয়া ভিতৰত যাব এতিয়া ডাইৰেক্ট ডুবাই গৈ পাব আৰু দিয়া আপোনালোকে যে ভিডিঅ'টো মোৰ ভাল লাগিছে তো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু 3 তাৰিখে নতুন ভিডিঅ' পাব ডিম্পুদা যেন এৰাই হয়